सुबाइजारनि जे मोनसे दैजों संहार जानाय दा बेवहाय जोंनि आसामनि केबिनेट इउजि सार मन्थ्रि दा सफैनानै दङ। दा नोंथांमोना आंनि चेनेलनि गेजेरजों नायलांनो हागोन। दा नै बेवहाय बे मोनसे स्कुल न'आव जे रिलिफ थादों नै बेवहाय नुजानानै दंफैयो। दालि तेल और चाउल और साबन এইবিলাকৰ লগে লগে যদি আমি কিছু চব্জি দিব পৰা যায় এৰেঞ্জ কৰা হ'ব। যদিও বিভিন্ন কথা পাতিলে BTC চিভৰ লগতো কথাটো বুজিছে যাতে তেওঁলোকে খোৱাৰ লগতে চব্জিও খায়। আজি অসমৰ মন্ত্ৰী বিজয় হাজৰিকা তেওঁ আহিব বুলি কৈ পাই আছোঁ। ইয়াত এটা সমস্যাটো হ'ল যে হিউমেন ইছ্যু ফ্লাড হৈ গ'লে হৈ যায়, কিন্তু তাৰ পাৰ্মানেণ্ট এটা সলিউশ্যনৰ কাৰণে যিটো মথাউৰি এম্বেংকমেণ্ট ছাজেশ্যনবিলাক যি দিয়া যায় সেইটো এটা কম্পজিট এটা প্লেনত নপৰে। আমি টেম্পৰাৰীভাৱে কিছুমান মেজাৰবিলাক লৈ থাকে আৰু তাৰ কাৰণটো হ'ল যে আমি নিজেই এই ব্যৱস্থাটো 100% ল'ব নোৱাৰাৰ কাৰণটো হ'ল যে এটা অৰিজিন অফ দি প্ৰব্লেম এইটো ভূটান আৰু ভূটান ভাৰত চৰকাৰৰ লগত এইখিনি আণ্ডাৰষ্টেণ্ডিং আছে। তেওঁলোকৰ ৰিজাৰ্ভয়ৰবিলাকত পানী বেছি হ'লে তেওঁলোকে এৰি দিয়ে। এতিয়া আমি নতুনকৈ চিন্তা কৰিব লাগিব, ৰাজ্য চৰকাৰৰ পৰ্যায়তো চিন্তা কৰি আছে যে ভূটানত যিবিলাক ৱাটাৰ ৰিজাৰ্ভ হয় সেই কণ্ডিশ্যনবিলাক আমি জানিব লাগে আৰু তাত কিবা ইম্প্ৰুভমেণ্ট আনিব পাৰি নেকি। ভূটান চৰকাৰৰ লগত আমি যোগাযোগ কৰিব লাগে, তেতিয়াহে ইয়াত পাৰ্মানেণ্ট চলিউশ্যন আহি যাব পাৰে। নহ'লে মথাউৰিটো বনাই থকা হয়, এম্বেংকমেণ্টো হয়, কিন্তু ভাঙি যায় আকৌ। তো ইয়াত এটা চাইণ্টিফিক মানে এটা প্লেন প্ৰগ্ৰামত আৰু প্ৰজেক্ট প্ৰিপাৰেশ্যনৰ এটা প্ৰয়োজন আছে। আৰু ভাৰত চৰকাৰ ভূটান চৰকাৰৰ লগত ইয়াত কিছু আণ্ডাৰষ্টেণ্ডিঙৰ প্ৰয়োজন, কিন্তু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যিখিনি প্ৰয়োজনীয় ইনিচিয়েটিভ এই দিশত কাম কৰি আছে। दायो जोङो इउजि सारा ओंखारबोगासिनो दङ आरोना। दायो फैबाय आरोना। मोजां मोनदों जेनेबा नोंथांमोना दायो सारा गाखोनोसै आरोना। गाखोलांबाय। दायो इउजि सारमोना आरो मोनसे जायगायाव थांबावसिगोन आरोना लोगोफोर। दायो खारबाय आरोना, थांबाय आरोना। इउजि सारमोना दायो मोनसे जायगायाव थांबावनाय जासिगोन आरोना लोगोफोर।